আচ্ছা তাৰ দাদা পাছত এই দায়িত্বটো কাক দিব বিচাৰিছে আপোনালোকে? তাৰ পাছতে দায়িত্বটো আমি CM ছাৰকে দি আছোঁ মেইন, আৰু আমাৰ সমষ্টি হ'ল প্ৰদীপ ডিফুচা EM ছাৰ। তেওঁলোকৰ দুইজনে মিলি কিনি যদি আমাক ভালকৈ এইটো লৈ যায়, কাম কৰি দিয়ে, ভাল লাগিলে হয়। আমি এবাৰো MP সময় বহুত ভোট পৰা জিতালোঁ। ৰাজে দেখছে, ৰাজে ফেচলা কৰিছে যে আমি ইমান ভালকৈ তেওঁলোকক জিতাই আমি কি পাই আছোঁ? একোতো পোৱা নাই। প্ৰদীপ ডিফুচাকে বি জিতালোঁ, কি পালোঁ এতিয়ালৈকে কওক? কংগ্ৰেছ সময় বি জিতালোঁ, BJP সময় বি জিতালোঁ, আমি কি পালোঁ? একোতো পোৱা নাই। গাঁৱত বি ৰাস্তা এনেকা। কেইবছৰ হ'ল তোৰ ৰাস্তা এনেকুৱা অৱস্থাত? এইটোতো নহ'লে বি আপোনাৰ ধৰক 18-19 বছৰ হৈ গ'ল, যিটো কি আমি এইটো ৰাস্তাতে চলিছোঁ। এই ৰাস্তাৰ ওপৰত 18-19 একবাৰ যিটো ফুল বনিছিলে সি সময় তেতিয়া নহ'লে 30 বছৰ আগে বনিছে, তাৰ পাছত বনাই নাই ফুলকে। য'তে ৰিপেয়াৰিং কৰে, পইচা বাজেট বনাই লৈ কিনি গুচি যায়। এই ৰাস্তা বনোৱা কণ্ট্ৰেক্টৰটো কোন হয় আপোনালোকে জানে নেকি? ৰাস্তা বনা কণ্ট্ৰেক্টৰটো কোন হয় গম নাপায়। আচ্ছা, ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা কিবা ব্যৱস্থা কৰিছে নেকি? ৰেলৱে ডিপাৰ্টমেণ্ট পৰা এনে লোকে কোৱা হিচাপতে শুনিছোঁ কি যে তেওঁলোকৰ পইচা দিছে ৰাস্তা বনাবৰ কাৰণে বা মাটি পেলাবৰ কাৰণে, কিন্তু মই দেখা নাই, প্ৰুফ নাই, আমি ক'ব নোৱাৰে কি যে হা লৈছে না লোৱা নাই। কিন্তু কথা হ'ল কি ৰেলৱে ভিতো গাড়ী চলি আছে ইয়াত দিন ৰাত। তাতে কি জংচন হ'ব, হ্যাঁ জংচন হ'ব তো দিন রাত মাল টানি আছে। আৰু আপুনি দেখিব কি যে ডাম্পার গাড়ী যিটো বালি নাগালেণ্ড সাপ্লাই কৰি আছে কাৰ্বি আংলং পৰা। কি কাৰ্বি আংলঙতে ইমান বালি দাম হৈ গ'ল, তেওঁলোকে নাগালেণ্ডতে বিক্ৰী কৰি আছে। আপুনি ৰাত দিন ইয়াতে ধৰিব পাৰে কি যে হা গাড়ী ক'ত যায়। ধনচিৰিতে তো ইমান বালি কামে নাই, কাৰোবাৰ ঘৰ বি এনেকা বিল্ডিং হাইফাই নাই, কোনো ধনী ইমান নাই। তথাপি যে এই বালি গাড়ী কেলেংকাৰী বালিতে কৰি আছে। সেইটো ৰেলৱেতে 2 কৰোৰ নিচিনা শুনিছোঁ, কিন্তু এনে উৰা বাতৰি নিচিনা হ'ল। কাক দিছে বুলি আপোনালোকে কাক দিছে এইটো ক'ব নোৱাৰি আমি। আচ্ছা আচ্ছা, কিন্তু কাক দিছে বোলে ক'ব নোৱাৰে ফটককে। ৰেলৱে বিলাকে কাউন্সিলক দিছে। আচ্ছা আচ্ছা, তো এইটো হিচাপতে যিটো কৰিছে তেওঁলোকক বেয়া লাগিছে। মই ৰিকুৱেষ্ট কৰি আছোঁ, MP ছাৰকে ৰিকুৱেষ্ট কৰি আছোঁ। গৈছেনে নাই এইটো ৰাস্তাৰ ওপৰত? এইটো ৰাস্তা দিন ৰাতে ৰাস্তা ছাৰ, ৰাতিপুৱা আহিব, সন্ধিয়া যাব, ঘৰে ধনচিৰি, দিন ৰাতি ৰাস্তা। তেওঁলোকে অহা যোৱা ৰাস্তাই আছে, ডিপুতেও ঘৰ আছে, তেওঁলোকে ডিপুতে বি থাকে, ইয়াতেও থাকে, তেওঁলোকে আপ ডাউন